নমস্কাৰ বন্ধুসকল অলপমান টেইলত দেখুৱালোঁ মই কথাখিনি দেখুৱাম যিমানখিনি মই চিনেমা এখনক লৈ মই কৈছোঁ কথাটো যিমানখিনি মানে মই হেৰি কৰিছোঁ এই চিনেমান শ্বুটিং কৰিছোঁ তাৰে কিছু অংশ মই আপোনালোকক দেখুৱাই আছোঁ আৰু ভিডিঅ'টো মই যিখন চিনেমা বনাইছোঁ চিনেমাখনৰ সম্পূৰ্ণ ভিডিঅ'বিলাক মই মাজে মাজে কাট কৰি মই আপোনালোকক দেখুৱাম আৰু তাত কমেণ্ট কৰিব কেনেকুৱা হয় চিনেমাখন আৰু আপোনালোকক মই এটা অনুৰোধ কৰি কওঁ আপোনালোকে এই ভিডিঅ'টো কাটি নিদিব কাৰণ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ আৰু আপোনালোক যদি মানে সঁচাকৈ যদি মানে ভিডিঅ'গ্ৰাফাৰ হয় বা ফটোগ্ৰাফাৰ হয় বা কিছুমান মানে এনেকুৱা আছে বা মোৰ হিৰোইনী হ'ব মানে ইচ্ছা যায় আছে মোৰ মানে এক্টৰ পাঠ ল'ব মানে ইচ্ছা যায় আছে কোনো মানে সুবিধা দিয়া নাই সেই সকলক মই কৈছোঁ এই চিনেমাখনত মই 1 বছৰ হ'ল বহুত কষ্ট কৰি আছোঁ আৰু বহুত টকা খেদাইছোঁ কিন্তু চিনেমাখনত মানে ভাল মানে অভিনেতা পোৱা নাই অভিনেত্ৰী পোৱা নাই আৰু সেনেকুৱা মানে ডিচিশ্যন দিয়া মানে ডাইৰেকশ্যন দিয়া সেনেকুৱা মই মানে কোনো পোৱা নাই তাৰ কাৰণে নিজে মানে অকলে যিখিনি পাৰোঁ আগুৱাই গৈছিলোঁ সেইকাৰণে মই ভাবিছোঁ এই 1 বছৰৰ ভিতৰত মই বহুত কেইজন মানে ল'ৰা হওক ছোৱালী হওক মানে চেঞ্জ কৰিছোঁ সিহঁতে নোৱাৰে বা ভিডিঅ' কৰাত মানে অসুবিধা হয় মানে ভিডিঅ'গ্ৰাফাৰ সেনেকুৱাকৈ পোৱা নাই আৰু গতিকে আপোনালোকক কৈছোঁ যদি কোনোবাৰ ইচ্ছা আছে যদি কোনোবাই মানে এই চিনেমাখন মই ৰিপিট কৰিম আকৌ মই ঘৰৰ পৰা এই চিনেমাখন মই ৰিপিট কৰিম যিখিনি মই আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে অলপমান আৰু মই এতিয়া মই মানে কথাখিনি শেষ হোৱাৰ পিছত মই আপোনালোকক গোটেইখিনি মানে দেখুৱাইছোঁ যিমানখিনি বাৰু মই কাট কৰি মানে আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে গোটেইখিনি চাব কেনেকুৱা হয় চাই কিনে আপোনালোকে কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব যদি কোনোবা মানে লগ বন্ধু হওক বা ভাই ভনী হওক কোনোবা আছে তেনেকুৱা বা ঘৰৰ কিছুমান সেনেকুৱা মানুহ আছে বোলে মোৰ মানে অভিনয় কৰিব ইচ্ছা যায় ক'তো চান্স পোৱা নাই বা ক'তো সুবিধা পোৱা নাই কোনেও কোৱা নাই সেইকাৰণে কৈছোঁ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক যাতে সেইসকলে পায় পোৱাৰ পিছতে সেইসকলে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে যদি এনেকুৱা মানে চিনেমা বনাম বুলি মানে আশা কৰে বা ইচ্ছা আছে তেতিয়াহ'লে কমেণ্টত যোগাযোগ কৰক আৰু মই এই চিনেমাখন কলেজৰ কাহিনী হয় আৰু ইয়াত মানে ফাইটিঙৰ একশ্যন থাকিব কিবাকিবি বহুত ধৰণৰ কিবাকিবি থাকিব গতিকে সেইকাৰণে মই আপোনালোকক কৈছোঁ যদি ইচ্ছা আছে তেতিয়াহ'লে কমেণ্টত যোগাযোগ কৰক আৰু এই চিনেমাখন মই আকৌ ৰিপিট কৰিম ঘৰৰ পৰা মানে ভালদৰে বনাম গতিকে মানে কেমেৰামেনটো ভাল লাগিব আৰু যিটো ডাইৰেক্টৰ থাকিব মানে অভিনয় কৰা বা কেমেৰা কেনেকৈ মাৰিব লাগে তো গোটেইখিনি মানে চিনেমাখনত যিখিনি লাগে গোটেইখিনি মানে আপোনালোকক মই কৈছোঁ এই ভিডিঅ'টো চাই কিনে যদি আপোনালোকে মানে ইচ্ছা কৰে মানে চিনেমাখনত মানে অলপ আগুৱাই যাওঁ আৰু চিনেমাখনত মই জড়িত থাকোঁ তেতিয়াহ'লে আপোনালোকে জড়িত থাকিব পাৰে আৰু মই ভিডিঅ' যিখিনি মই দেখুৱাম বুলি কৈছোঁ সেইখিনি ভিডিঅ' আপোনালোকে চাওক চাই কিনে ভিডিঅ'টো যদি মানে চিনেমাখন যদি এনেকুৱাকৈ ভাল হয় তেতিয়াহ'লে মই এনেকুৱাকৈ মানে ৰিপ্লেচ কৰিম নতুনকৈ বনাম আৰু যদি নহয় বোলে এনেকুৱাকৈ সিমান ঠিক নহয় চিনেমাখন তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি কওক তেতিয়াহ'লে অকণমান মানে চেঞ্জ কৰি দিম কিন্তু কাহিনীটো হ'ব কলেজৰ কাহিনী ইয়াত ফাইটিং থাকিব ইয়াত মানে 2-এটা গান থাকিব চিনেমাখন মানে শ্বৰ্ট ফিল্ম নহয় এইটো লং ফিল্মেই হ'ব আপোনালোকে শ্বৰ্ট ফিল্ম বুলি নাভাবিব এইটো লং ফিল্মেই হ'ব 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত এইখিনিৰ ভিতৰত হ'ব গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কোনোবা যদি ইচ্ছা আছে তেতিয়াহ'লে কমেণ্টত মানে জনাওক মা মই আহিলো হৰি ৰবাচোন অলপ হাৰে বৰষা